हेलो बंधुসকল আপোনালোকক কোনোবাই ফোন কৰি প্ৰেংক কৰি আছে নেকি আপোনালোকক প্ৰব্লেম কৰি আছে নেকি আননোন নাম্বাৰে ফোন কৰি আপোনালোকক প্ৰব্লেম দি আছে নেকি তেতিয়াহ'লে বলক আপোনালোকক যোনে ফোন কৰি প্ৰব্লেম কৰি আছে আমি তাৰ লগত অলপমান প্ৰেংক কৰি লওঁ যিজনে আপোনাক ফোন কৰিব সি পাহৰিয়ে যাব কি আপোনাক ফোন কৰিব লাগে তাত ইমান কল যাব ইমান মেছেজ যাব আপুনি একো কৰিব নালাগে বাছ আপুনি নাম্বাৰটো লওক আৰু যাই পেলাই তাত দি দিয়ক বাস এইখিনি কৰিব আগৰ যোনটো লিংক আছে এইটো লিংকত যাব পোনপ্ৰথমতে তাৰপিছত প্ৰচেছটো মই কৈ আছোঁ আহক তো হেল্ল' বন্ধুসকল পোনপ্ৰথমতে আপুনি গুগলত যাব গুগলত যাই পেলাই ইয়াতে কল লিখি দিব কল এই কল বম্বাৰ যোনটো আছে এইটোত আপুনি ক্লিক কৰিব এইটো ক্লিক কৰাৰ লগে লগে যোনটো আপোনাৰ আগত ফাৰ্ষ্ট যোনটো আহিব অপশ্যন ৱেবছাইট আহিব এইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে মোবাইল নম্বৰটো দিব লাগে মোবাইল নম্বৰটো দিয়াৰ পিছত মই এটা নাম্বাৰ দিছোঁ ৰেণ্ডম নাম্বাৰ এটা দি দিছোঁ মই এটা এনে নাম্বাৰ দি দিছোঁ যিটো নাম্বাৰৰ পৰা আপোনালোকক বেছি কৰি ফোন আহি থাকে আপুনি তাৰ নাম্বাৰটো ইয়াতে দি দিব আৰু ইয়াতে আপুনি এগ্ৰি কৰি ল'ব এগ্ৰি কৰি পেলাই ইয়াতে সেন্ড নাও কৰি দিব সেন্ড নাও কৰাৰ লগে লগে এটা বেলেগ এটা পেজ আহি যাব ইয়াতে আপোনালোকে দেখা পাব এই নাম্বাৰটো ভুল আছে বুলি দিছি তো মই এটা বেলেগ নাম্বাৰ দি দিছোঁ নাম্বাৰটো মই ব্লাৰ কৰি দিছোঁ আপোনালোকে যাতে দেখা নাপায় মোৰ নাম্বাৰটোৱে দি দিছোঁ তো যাই পেলাই ইয়াতে আপুনি এগ্ৰি কৰি ল'ব সেন্ড নাও কৰি ল'ব সেন্ড নাও কৰাৰ পিছত আপোনালোকৰ যোনটো ইয়াতে তলত দেখি চাওক ইয়াতে যোনটো কল বুম্বাৰ পেজ আছে ইয়াতে 10 ছেকেণ্ড আপোনাৰ টাইম ল'ব 10 ছেকেণ্ড হোৱাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব কি আপোনাৰ সাকসেসফুলি হৈ গৈছে আপোনালোকে দেখিব পাৰিছে চাগে ইয়াতে চাওক কল বুম্বাৰ ষ্টাৰ্ট অন মোবাইল নম্বৰটো ইয়াতে দিয়া আছে মই ব্লাৰ কৰি দিছোঁ মোবাইল নম্বৰটো আপুনি যেতিয়ালৈকে ইয়াতে ষ্টপ নকৰে তেতিয়ালৈকে তালৈ ইমান কল যাব ইমান SMS যাব আপুনি এই কৰি চাওক মোৰ এই SMS আহি গৈছে মোৰ SMS এনেকুৱা SMS যাব কি OTP ফোন এনেকুৱা তাৰমানে এনি টাইম আপোনাৰ তাতে এনি টাইম যিটো নাম্বাৰ দিব তাত এনি টাইম আপোনাৰ মেছেজ যাই থাকিব প্ৰত্যেক 5 মিনিটত নহলে 1 মিনিটৰ ভিতৰত আপোনাৰ 5টা 6টা মেছেজ আপুনি তাত পাইয়ে যাব তাক ফোন কৰি ডিস্টার্ব কৰিব পাৰি যাব আপোনাক ফোন কৰিবই পাৰি যাব ইমান SMS ইমান কল ইমান যাব কি আপোনাক প্ৰেংক কৰাটো আপোনাৰ পাৰিয়ে যাব ইয়াতে এটা মেছেজ আহি গ'ল মোৰ তাত তো বন্ধুসকল ৱেবছাইটটোত যাওক আৰু যদি আপোনালোকক কোনোবাই প্ৰেংক কৰি আছে তেতিয়াহ'লে আপুনি তাকো অলপমান প্ৰেংক কৰক